চ্যানেল আর মোৰ চ্যানেললৈ স্বাগতম জনাইছোঁ। আৰু আজি আমি যাই আছোঁ গোৱালপাৰা জিলাৰ কৃষ্ণ বিকিবল অঞ্চলত। তো তাতে আজি আছে গোৱালপাৰা জিলাৰ কোচ ৰাজবংশী মহিলা কমিটিৰ ছাত্ৰ সন্থাটো তাতে আমি যাই আছোঁ। আৰু মোৰ লগত আছে চন্দন ভাইটি আৰু মই দুজনে আমি যাই আছোঁ। আৰু মই তাতে হৈছোঁ ভলেণ্টিয়াৰ বুলি কোৱা, ভলেণ্টিয়াৰ কয় আমাৰ ভাষাত। তো তাতে আমি যাই আছোঁ। আৰু তাতে আহিব আজি ছিংগাৰজনীৰ নাম হ'ল ৰাজেশ্বৰী শইকীয়া। তো যাই কিনে ভিডিঅ' বনাম, আপোনালোকে চাই থাকক শেষলৈকে। যদি ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰিব নাপাহৰিব। তো বলক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। লগ পালোঁ আৰু আমি এতিয়া 5জনে মিলি কিনে যাই আছোঁ বিকিবলৈ। তো আপোনালোকে ভিডিঅ'টো চাই থাকক, বিশেষকৈ তো আমি এতিয়া যাই আছোঁ ন, তো যাই কিনে ভাল লাগিব। আপোনালোকে তো যাই আছোঁ এতিয়া আমি 5জনে। আৰু পিছে পিছে গাড়ী আছে মানে তো যাই আছোঁ। তো চাই থাকক ভিডিঅ'টো শেষলৈকে। তো দোস্ত আমি আহি পালোঁ এতিয়া সোমপাই আৰু লগৰ কেইটা তামোল খাই কিনে যাই আছোঁ। খাই আছোঁ। তামোল নাখালে মানে মোকতো এইটো ভাল নালাগে নহয়, সেইকাৰণে খাই যাই আছোঁ। শিখৰো নাই নহয়, দোকান পোৱাই নাই, অলপমান দূৰ আছে, সেইকাৰণে তামোল খাই কিনে যাই আছোঁ। আৰু আমি এতিয়া সম্পৰ পাইছোঁ। আৰু সম্পৰ পৰা আৰু এইফালে সুৰজিত আছে, তাৰ লগত লগ ধৰি কিনে আমি যাই আছোঁ। তাৰ ইয়াতে আৰু অলপমান দূৰ আছে, যাই কিনে আমি সুৰজিতক কল কৰিম। কল কৰি কিনে একবাৰে লগ পলাই কিনে যাম বিকিবলৈ। আৰু পুৰা ফুল এনজয় লাগি আছে, একদম পুৰা একদম গপচল লাগি আছে, একদম হিট উঠা নিচিনা যেন লাগি আছে। আমাৰ তৰুণ ভাইটিৰ হিট উঠিছে। আহি পালোঁ বিকিবল। আৰু এতিয়া আমি অলপমান ধৰি কিনে যাই কিনে গেটেদি সোমাম। তো আপোনালোকে ভিডিঅ'টো চাই থাকক। আমাৰ চন্দন ভাইটি এতিয়া দস্তই গৈ আছে, চাওক মোক কেমেৰাত উঠিবলৈ চেষ্টা কৰি আছে। তো মানুহ পুৰা ভিৰ হৈ আছে ইয়াত মানে মানুহ কি কবি। তো ফাইনেলি দোস্ত আমি গেটেদি সোমাবলৈ আৰম্ভ কৰিলোঁ। এয়া হ'ল গেটখন। ওইফালে আছে সোণালী ঘৰ। আৰু ইয়া হ'ল বীৰ চিলাৰৰ মূৰ্তি। আৰু ইপিনে আছে ফাংচনখন, এয়া ইয়াতে আহিব আমাৰ ৰাজেশ্বৰী শইকীয়া। তো মোৰ ফ্ৰেণ্ডতে ইয়াতে আছে এৰা থিয় হৈ। আপোনালোকে ভিডিঅ'টো চাই থাকক, চাই কিনে আপোনালোকে বহুতেই ভাল লাগিব। আৰু কোনোবা আৰু আমাৰ ইয়াত ফাইনেলি আহি গ'ল মামুনি মজুমদাৰ। আৰু ইয়াতে আমাৰ ল'ৰাবিলাকৰ ডেন্স এনজয়। এখানে আমার সিঙ্গার তো দোস্ত ফাইনালি আহি গ'ল ৰাজেশ্বৰী বা আমাৰ মঞ্চত।
আমাৰ ৰাজেশ্বৰী বাঘ দেখা হৈ গ'ল আৰু এতিয়া আমি যাইছোঁ ঘৰলৈ কাৰণ তাতে অলপমান কিবা গণ্ডগোল হোৱাৰ নিচিনা হৈছে তাৰ কাৰণে তাতে ভিডিঅ' কৰিব পৰা নাই তো এতিয়া আমি ৰাস্তা কৰি কিনে যাই আছোঁ তো ভিডিঅ'টো আজি মানে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰিব নাপাহৰিব তো আজিৰ কাৰণে